নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালো টপিক ওয়াইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় কিছুমান প্ৰশ্ন উত্তৰ। আপুনি যদি চেনেলটো নতুন চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোৱাৰ বাবে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ক'ত দিন আৰু ৰাতি সমান হয়? উত্তৰ হ'ব বিষুৱ ৰেখাত বা নিৰক্ষৰ ৰেখাত। দ্বিতীয় প্ৰশ্নটো হ'ল, কাঁচ উৎপাদনত প্ৰয়োজনীয় কেঁচামাল কি? উত্তৰ হ'ব বালি। 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম? উত্তৰ হ'ব বেঙুনীয়া ৰঙৰ। আৰু যদি সোধে কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি, তেতিয়া হ'ব ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। পিছৰ প্ৰশ্নটো হ'ল, জীৱদেহৰ অতিৰিক্ত গ্লুক'জ ক'ত জমা হয়? উত্তৰ হ'ব যকৃতত। পিছৰ প্ৰশ্নটো হ'ল, সাধাৰণতে তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি? উত্তৰ হ'ব পাৰা। আৰু যদি সোধে আটাইতকৈ তৰল অৱস্থাত থকা অধাতুটোৰ নাম কি, তেতিয়া হ'ব ব্ৰমিন। পিছৰ প্ৰশ্নটো হ'ল, প্ৰটিনৰ মূল উপাদান কি? উত্তৰ হ'ব অক্সিজেন। আৰু যদি সোধে প্ৰটিন কিহেৰে গঠিত, তেতিয়া হ'ব কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেনেৰে প্ৰটিন গঠিত। পিছৰ প্ৰশ্নটো হ'ল, ছ'ডা পানীত কি এচিড থাকে? উত্তৰ হ'ব কাৰ্বনিক এচিড। আৰু যদি সোধে ছ'ডা পানীত কি গেছ থাকে, তেতিয়া হ'ব কাৰ্বন ডাই অক্সাইড। পিছৰ প্ৰশ্নটো হ'ল, বেলুনত কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব হিলিয়াম। আটাইতকৈ পাতল গেছ হ'ল হাইড্ৰজেন। হাইড্ৰজেন আৰু হিলিয়াম দুয়োটা গেছে পাতল যদিও হাইড্ৰজেন গেছ বেলুনত বেছি ব্যৱহাৰ নহয়, কাৰণ হাইড্ৰজেন গেছটো সোনকালে জ্বলি উঠে, কিন্তু হিলিয়াম গেছটো সোনকালে জ্বলি নুঠাৰ বাবে ইয়াক বেলুনত ব্যৱহাৰ কৰা হয়। পিছৰ প্ৰশ্নটো হ'ল, বাল্বত কি গেছ ব্যৱহাৰ কৰা হয়? অৰ্থাৎ বৈদ্যুতিক বাল্বত কি গেছ ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব আৰ্গন গেছ। আৰু বাল্বত যদি সোধে বাল্বত কি ধাতু ব্যৱহাৰ কৰা হয়, তেতিয়া হ'ব টাংষ্টন। পিছৰ প্ৰশ্নটো হ'ল, চিপছৰ পেকেটত কি গেছ ভৰোৱা থাকে? উত্তৰ হ'ব নাইট্ৰজেন গেছ। চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা থাকে কাৰণ চিপছবিলাক যাতে সোনকালে নষ্ট হৈ নাযায়, চিপছৰ আয়ু দীৰ্ঘ কৰাৰ বাবে নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয়। পিছৰ প্ৰশ্নটো হ'ল, আটাইতকৈ ঠাণ্ডা গেছটোৰ নাম কি? উত্তৰ হ'ব লিকুইড নাইট্ৰজেন, অৰ্থাৎ তৰল নাইট্ৰজেন আটাইতকৈ ঠাণ্ডা গেছ। পিছৰ প্ৰশ্নটো হ'ল, শুকান বৰফ বুলি কাক কোৱা হয়? উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। পিছৰ প্ৰশ্নটো হ'ল, কোনটো ৰঙৰ কাপোৰে আটাইতকৈ বেছি তাপ শোষণ কৰে? উত্তৰ হ'ব ক'লা ৰঙৰ কাপোৰে। আৰু বগা ৰঙৰ কাপোৰে আটাইতকৈ কম তাপ শোষণ কৰে। পিছৰ প্ৰশ্নটো হ'ল, চিমেণ্ট তৈয়াৰ কৰোঁতে আটাইতকৈ প্ৰয়োজনীয় কেঁচামালৰ নাম কি? উত্তৰ হ'ব জিপছাম। পিছৰ প্ৰশ্নটো হ'ল, কোৱাচিঅৰকৰ আৰু মাৰাছমাছ ৰোগ কিহৰ অভাৱত হয়? উত্তৰ হ'ব প্ৰটিনৰ অভাৱত। এই দুয়োটা ৰোগে প্ৰটিনৰ অভাৱত হয়। পিছৰ প্ৰশ্নটো হ'ল, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব কেলছিয়াম অক্সিক্লৰাইড। ইয়াৰ সংকেত হ'ব CaOCl2। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব কেলছিয়াম ছালফেট। জিপছামৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব কেলছিয়াম ছালফেট। পিছৰ প্ৰশ্নটো হ'ল, কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব ছ'ডিয়াম কাৰ্বনেট। পিছৰ প্ৰশ্নটো হ'ল, বেকিং পাউডাৰৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব ছ'ডিয়াম বাইকাৰ্বনেট। পিছৰ প্ৰশ্নটো হ'ল, গধুৰ পানীৰ ৰাসায়নিক নাম কি? ইয়াৰ উত্তৰ হ'ব ডিউটেৰিয়াম ডাইঅক্সাইড। ইয়াৰ ৰাসায়নিক সংকেত হৈছে D2O। লাফিং গেছৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব নাইট্ৰাছ অক্সাইড। ক্ল'ৰফৰ্মৰ ৰাসায়নিক নাম কি? উত্তৰ হ'ব ট্ৰাইক্ল'ৰ'মিথেন। আটাইতকৈ দীঘল হাড় কোনটো? উত্তৰ হ'ব ফিমাৰ। আৰু আটাইতকৈ সৰু হাড় হ'ল ষ্টেপছ। এই ষ্টেপছ হাড়ডাল কাণত পোৱা যায়। প্ৰাপ্তবয়স্ক মানুহৰ দন্তবিন্যাস কি? উত্তৰ হ'ব 2123/2123, অৰ্থাৎ 32টা। আৰু শিশুৰ ক্ষেত্ৰত 2120/2120 = 22, অৰ্থাৎ 22টা। পিছৰ প্ৰশ্নটো হ'ল, মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? উত্তৰ হ'ব লিভাৰ। পিছৰ প্ৰশ্নটি হ'ল, আটাইতকৈ দীঘল কোষটোৰ নাম কি? উত্তৰ হ'ব স্নায়ুকোষ। পিছৰ প্ৰশ্নটো হ'ল, আটাইতকৈ পাতল ধাতুটোৰ নাম কি? উত্তৰ হ'ব লিথিয়াম। পিছৰ প্ৰশ্নটো হ'ল, আটাইতকৈ গধুৰ ধাতুটোৰ নাম কি? উত্তৰ হ'ব অস্মিয়াম। অস্মিয়াম ধাতুটো আটাইতকৈ গধুৰ ধাতু আৰু লিথিয়াম আটাইতকৈ পাতল ধাতু।
পিছৰ প্ৰশ্নটো হ'ল বিদ্যুতৰ পৰিবাহী পদাৰ্থটোৰ নাম কি? উত্তৰ হ'ব গ্ৰেফাইট। আটাইতকৈ ডাঙৰ ফুলটোৰ নাম কি? উত্তৰ হ'ব ৰাফলেচিয়া। পিছৰ প্ৰশ্নটো হ'ল আটাইতকৈ সৰু ফুলটোৰ নাম কি? উত্তৰ হ'ব ব্লফিয়া। আটাইতকৈ ডাঙৰ ফুল হ'ল ৰাফলেচিয়া আৰু আটাইতকৈ সৰু ফুল হৈছে ব্লফিয়া। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব। পিছৰ প্ৰশ্নটো হ'ল কিমান ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব আটাইতকৈ বেছি হয়? উত্তৰ হ'ব 4 ডিগ্ৰী উষ্ণতাত। 4 ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব আটাইতকৈ বেছি আৰু 0 ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব আটাইতকৈ কম হয়। পিছৰ প্ৰশ্নটো হ'ল ফাৰেনহাইট স্কেলত কিমান ডিগ্ৰী উষ্ণতাত পানী বৰফ হয়? উত্তৰ হ'ব 32 ডিগ্ৰী ফাৰেনহাইটত। ধন্যবাদ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে থকা বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।